বাবে সেৱা আগবঢ়ায়। তেখেতে 1996 চনত পিপলছ ডেম'ক্ৰেটিক ফ্ৰণ্টৰ প্ৰাৰ্থীৰূপে একেৰাহে পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়। মোছাহাৰী ডাঙৰীয়াই PTCA, UTNLF, UBNLF আদি সংগঠনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত জনজাতি ৰাজ্যৰ দাবীৰে সঞ্চালিত হোৱা উড়িয়া চল আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অগ্ৰণী ভূমিকা পালন কৰিছিল। অতি সহজ সৰল জীৱন যাপন কৰা মোছাহাৰী ডাঙৰীয়াই বড়ো জনগোষ্ঠীৰ ৰমান লিপিৰ আন্দোলনতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি তেখেতে আজীৱন বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সামাজিক দায়বদ্ধতাৰে বহু দায়িত্ব পালন কৰি আহিছিল। এইগৰাকী প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজসেৱকৰ মৃত্যুত ৰাজ্যখনৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। মুস্তাফা শহীদ ইছলাম ডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মুস্তাফা শহীদুল ইছলাম ডাঙৰীয়াৰ যোৱা 16 ডিচেম্বৰ 2024 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 70 বছৰ। 1955 চনত জন্মগ্ৰহণ কৰা ইছলাম ডাঙৰীয়াই 1985 চনত ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট পাৰ্টি ৰূপে 1996 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যখনৰ আৰ্থ সামাজিক ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ বাবেও উল্লেখনীয় অৱদান আগবঢ়াইছিল। তেখেতে আজীৱন বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব বহন কৰি ৰাজনীতি ক্ষেত্ৰখনৰ সমান্তৰালকৈ সামাজিক দিশতো বিশেষ অৱদান আগবঢ়াইছিল। নেতৃত্ব সুলভ ব্যক্তিত্বৰে পৰিচালিত এইগৰাকী প্ৰাক্তন বিধায়কৰ বিয়োগত ৰাজ্যখনৰ জাতীয় জীৱনত এক ফুৰাব নোৱাৰা ক্ষতি হ'ল। মছিৰুদ্দিন শ্বেখ ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মছিৰুদ্দিন শ্বেখ ডাঙৰীয়াৰ যোৱা 16 জানুৱাৰী 2025 তাৰিখে দেহাৱসান ঘটে। 1945 চনত জন্মগ্ৰহণ কৰা মছিৰুদ্দিন শ্বেখ ডাঙৰীয়াই 1985 চনত ধুবুৰী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উল্লেখনীয় সেৱা আগবঢ়াই থৈ গৈছে। এগৰাকী অধিবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব বহন কৰাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনতো অনবদ্য অৱদান আগবঢ়াইছিল। এইগৰাকী প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ অধিবক্তাৰ বিয়োগত ৰাজ্যখনৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি হ'ল। ৰতন নাবাল টাটা বিশিষ্ট উদ্যোগপতি অসম বৈভৱ ৰতন নাবাল টাটাৰ যোৱা 9 অক্টোবৰ 2024 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 86 বছৰ। 1937 চনত জন্মগ্ৰহণ কৰা ৰতন টাটা ডাঙৰীয়াই 1970ৰ দশকত টাটা গ্ৰুপৰ এগৰাকী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত দেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি ৰূপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছিল। ৰতন টাটা ডাঙৰীয়াই নিজৰ কৰ্ম আৰু জীৱন দৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় উদ্যোগিক ক্ষেত্ৰখনত এক উল্লেখনীয় নিদৰ্শন থৈ গ'ল। দেশৰ প্ৰতিটো প্ৰান্তলৈ